ভয়ঙ্কৰ বিমান দুৰ্ঘটনাত নজুৰিল পবিত্ৰ কোৰাণৰ এখন পৃষ্ঠা। আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ পবিত্ৰ কোৰাণ। বিমানখনত থকা 241 গৰাকী যাত্ৰী চাই হ'ল জ্বলি, কিন্তু নজ্বলিল কোৰাণ। ইতিমধ্যে বিমান দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ বহু সামগ্ৰীৰ লগতে পবিত্ৰ কোৰাণ। হয়, শেহতীয়াকৈ আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই কঁপাই গ'ল সমগ্ৰ বিশ্ব। উৰণৰ কেইটামান ক্ষণৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল ইণ্ডিয়াৰ বিমান। যি দুৰ্ঘটনাত বিমানখনত থকা 241 গৰাকী যাত্ৰী চাই হৈছিল জ্বলি, আৰু তাৰ পাছত সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে এটা বিশেষ ভিডিঅ'। যি ভিডিঅ'ত কোৱা হৈছে যে আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে পবিত্ৰ কোৰাণ। আৰু ভিডিঅ' এতিয়া লাখ লাখ মুছলমান লোকে এতিয়া শ্বেয়াৰ কৰা দেখা গৈছে। অৱশ্যে এতিয়ালৈকে জানিব পৰা হোৱা নাই ভিডিঅ'টোৰ প্ৰকৃত সত্যতা। নিউজ ডেস্ক, E-News Plus।